সুখবৰ মাত্ৰ 10 টকাত বনাই লওক জন্মৰ চাৰ্টিফিকেট আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে বনাই লওক কেনেকৈ বনাব সবিশেষ জনাইছো সেয়ে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনাৰ বয়স বেছি হৈছে এতিয়ালৈকে জন্মৰ চাৰ্টিফিকেট বনোৱা নাই তেন্তে আৰু চিন্তা নকৰিব অতি সহজে বনাব পাৰিব এই চাৰ্টিফিকেট আপুনি ভিডিঅ'টো এটা শ্বেয়াৰ কৰক আপোনাক শিকাই আছো কেনেকৈ আবেদন কৰিব আপুনি ক'তো যাব নালাগে ঘৰতে বহি আবেদন কৰক এইকেইটা নিয়ম অৱলম্বন কৰি নম্বৰ 1 গুগলত সাৰ্চ কৰক সেৱা হেতু নম্বৰ 2 তাৰপিছত ৱেবছাইটত ভিজিট কৰি 3 লাইনত ক্লিক কৰক নম্বৰ 3 ৰেজিষ্টাৰ সাইন আপত ক্লিক কৰক নম্বৰ 4 তাৰপিছত সিটিজেন অপশ্যনত ক্লিক কৰক নম্বৰ 5 তাৰপিছত একেবাৰে তলত নিউ ইউজাৰ অপশ্যনত ক্লিক কৰক নম্বৰ 6 এতিয়া মোবাইল নম্বৰ নাম দি বহুৱাই আইডি বনাই লওক নম্বৰ 7 এতিয়া আপোনাৰ আইডি লগ ইন কৰক নম্বৰ 8 আকৌ 3 লাইনত ক্লিক কৰক নম্বৰ 9 ইয়াৰ পিছত আপুনি সাৰ্ভিস অপশ্যনত ক্লিক কৰক নম্বৰ 10 তাৰপিছত সাৰ্চত গৈ পাৰ্ট লিখি সাৰ্চ কৰক নম্বৰ 11 তাৰপিছত সিৰিয়েল নম্বৰ 492 চাব পাৰমিশ্যন ফৰ ডিলেইড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন লিখা আছে তাতে এপ্লাই নাও অপশ্যনত ক্লিক কৰক নম্বৰ 12 এতিয়া আপুনি প্ৰয়োজনীয় নথিসমূহ আপলোড কৰক আৰু 10 টকা বা 40 টকা পেমেন্ট কৰক শেষত এখন একনলেজমেন্ট ৰিচিপ্ট ওলাই আহিব আপুনি সেভ কৰি ৰাখি দিয়ক পাৰমিশ্যন কপি হোৱাৰ পিছত সেইখন লৈ আপোনাৰ ওচৰত থকা হস্পিটেলত গৈ আপুনি বাৰ্থ চাৰ্টিফিকেটখন লৈ আহক এনেদৰে অতি সহজেই আবেদন কৰক ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট ট্ৰিক্স বাই মমেৰ